हेलो एवरीवन पुनर्बार स्वागतम जनालो दीपांजलिस किचेनলৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো ছাগলী মাংসৰ এটা ৰেচিপি। ছাগলী মাংস সকলোৱে বেলেগ বেলেগ ধৰণে বনায়। আজি ভিডিঅ'টোত মইনো কেনেদৰে ছাগলী মাংস বনাওঁ তাকে দেখুৱাব বিচাৰিছো। কেতিয়াবা আপোনালোকে এনে ধৰণেও বনাই খাই চাবচোন, নিশ্চয় ভাল পাব। প্ৰথমতে আপোনালোকক দেখুৱাব বিচাৰিছো মইনো ইয়াত কি সামগ্ৰী ব্যৱহাৰ কৰিছো। ইয়াৰ কাৰণে মই 500 গ্ৰাম ছাগলী মাংস লৈছো। 5টা ডাঙৰ সাইজৰ পিয়াজ এনেকৈ মিহি মিহিকৈ কাটি লৈছো। আদা নহৰু পেষ্ট লৈছো। 2টা আলু দুফালকৈ ফালি লৈছো আৰু 4-5টা কেঁচা জলকীয়া লৈছো। সৰু চামুচেৰে 3 চামুচ দৈ লৈছো আৰু মছলাৰ ভিতৰত লৈছো জিৰাৰ গুৰি 2 চামুচ, ধনিয়াৰ গুৰি 2 চামুচ, 1 চামুচ ৰেড চিলি পাউডাৰ, 1 চামুচ গৰম মছলা আৰু 1 চামুচ জালুকৰ গুৰি, লগত 2টা তেজপাত, এটা শুকান জলকীয়া, 4টা ইলাচি, 2 টুকুৰ ডালচিনি, এটা ডাঙৰ ইলাচি লৈছো, এটুকুৰা জাবিত্ৰী লৈছো আৰু লং 3টা লৈছো। আৰু ইয়াত মই ব্যৱহাৰ কৰিম চাহি গৰম মছলা। প্ৰথমতে আমি মাংসখিনি মেৰিনেট কৰি লম। তাৰ কাৰণে মই ইয়াত 2 চামুচ আদা নহৰু পেষ্ট দিম। জিৰাৰ গুৰিখিনি দি দিছো। এয়া ধনিয়াৰ গুৰি দিছো। ৰেড চিলি পাউডাৰখিনি দি দিলো। এয়া জালুকৰ গুৰিখিনি দি দিলো। সোৱাদ অনুসৰি নিমখ দিলো। অকণমান হালধি দিছো আৰু ফেটি লোৱা 3 চামুচ দৈ দি দিলো। এতিয়া এইখিনি ভালদৰে মিক্স কৰি লম। এয়া মাংসখিনি ভালদৰে মেৰিনেট কৰা হৈ গ'ল। এতিয়া মই এইখিনি 3 ঘণ্টাৰ কাৰণে ঢাকি থৈ দিম। মাংসখিনি মেৰিনেট হোৱা 3 ঘণ্টা হৈ গ'ল। এইবাৰ আমি আলুখিনি ফ্ৰাই কৰি ল'ম। তাৰ কাৰণে মই কেৰাহীত অকণমান তেল দিলোঁ। এতিয়া মই আলুখিনি দি দিলোঁ। অকণমান হালধি দিছোঁ আৰু একেবাৰে কম পৰিমাণত নিমখ দি দিলোঁ। আলুখিনি অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। এয়া আলুখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই এইখিনি নমাই লৈছোঁ আৰু সেইখিনি তেলতে আৰু অকণমান তেল দি এতিয়া পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি ফ্ৰাই কৰাৰ আগতে মই ইয়াত ড্ৰাই মছলাখিনি অকণমান ফ্ৰাই কৰি ল'ম। তাৰ কাৰণে মই ইয়াত এটা শুকান জলকীয়া দিলোঁ, কেইটামান লং দিলোঁ, 2টা ইলাচি দিলোঁ, তেজপাত 2টা দিলোঁ, অকণমান জাবিত্ৰী দিলোঁ আৰু একেবাৰে অকণমান ডালচেনি দিছোঁ। এতিয়া এইখিনি অকণমান ফ্ৰাই কৰি ল'ম আৰু পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি মই ইয়াত অকণমান চেনি দিম। তেলত চেনি দিলে মাংসৰ কালাৰটো ভাল হয়। যদি আপোনালোকে দিব নিবিচাৰে নিদিলেও হ'ব। এতিয়া পিঁয়াজখিনি অকণমান ফ্ৰাই কৰি ল'ম। এয়া পিঁয়াজখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াত 1 চামুচ আদা নহৰু পেষ্ট দি দিলোঁ আৰু এতিয়া এইখিনি অকণমান ফ্ৰাই কৰি ল'ম যাতে আদা নহৰু কেঁচা গোন্ধটো গুচি যায়। পিঁয়াজখিনি কিছু সময় ফ্ৰাই হোৱাৰ পিছত এতিয়া মই ইয়াত মেৰিনেট কৰি ৰখা মাংসখিনি দি দিম আৰু কিছু সময় ভালদৰে ফ্ৰাই কৰি ল'ম। ফালি লোৱা 4টা কেঁচা জলকীয়া দি দিছোঁ। এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি মাংসখিনি কিছু সময় ফ্ৰাই কৰি ল'ম। এয়া মাংসখিনি ভালদৰে ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াত আধা ফ্ৰাই কৰি ৰখা আলুখিনি দি দিম। এতিয়া মই ইয়াত অকণমান পানী দি মাংসখিনি আকৌ ভালদৰে ফ্ৰাই কৰি ল'ম। এইবাৰ মই ইয়াত
মিহিকৈ কটা এটা মিডিয়াম সাইজৰ পিয়াজ দি দিম আৰু 1 মিনিট সময় ফ্ৰাই কৰি ল'ম। এতিয়া এইখিনি ভালদৰে মিক্স কৰি আকৌ কিছু সময়ৰ বাবে ঢাকি ৰাখিম। এয়া মাংসখিনি ভালদৰে ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াত পানী দি দিম। এয়া এইখিনি ঢাকি উতলিবলৈ দিম। মাংসখিনি ভালদৰে উতলাৰ পিছত এয়া ভালদৰে মাংসখিনিও সিজি গ'ল আৰু পানীখিনিও শুকাই গ'ল। এতিয়া মই ইয়াত এড কৰিছোঁ চাহী গৰম মছলা। গৰম মছলাখিনি দি ভালদৰে মিক্স কৰি আকৌ 1 মিনিটৰ কাৰণে ঢাকি ৰাখিম। এয়া আমাৰ আজিৰ ৰেচিপি ছাগলী মাংস ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি উলিয়াই লৈছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।